Hello my dear friends, welcome back to my another new vlog. আৰু মোৰ ইউটিউব চেনেল খোলাৰ পৰা আজি ফাৰ্ষ্ট টাইম আমি ৱেডিং শ্বুটত ওলাইছোঁ। এইটো কেমেৰা একদম দুটা কেমেৰা আৰু এইফালে হাথিয়াৰ বন্দুক দুটা আছে ভিতৰত। আৰু এইটো হৈছে ৱেডিঙৰ মেইন ইউজ কৰা লাইট। আপোনালোকে গম পাইছে কি হয়, বিয়া ঘৰত আকৌ দেখাম এবাৰ ছেটআপটো। আৰু এইটো হৈছে মোৰ কেমেৰা 6D Mark II আৰু এইফালে আছে প্ৰফুল্ল গগৈ কেমেৰা কেনন R8। ময়ো ল'ম আৰু হেভি কেমেৰা এটা, আপোনালোকে হেল্প কৰিলে হ'ল খালি। এইফালে গগৈৰে একদম পূৰা একদম চাৰ্জাৰ কেবুল চাফা কৰি আছে, লেতেৰা হৈ গৈছে বোলে কেবুল, মোবাইলৰ চাৰ্জাৰ চাফা কৰি আছে। আৰু এতিয়া যাব লাগে আমি ডাইৰেক্ট বিয়া। লেটছ গো। আৰু আমি ফাইনেলি পাই গ'লোঁ বিয়া ঘৰ। লোকেশ্যন হৈছে কাজিৰঙা আয়ৰা। আৰু আমি বিয়া ঘৰলৈ আহিলে এইটো মেইন কাম, চোফাৰ আগফালে থকা চকীবোৰ আঁতৰাই পেলাই দিয়া। সেইটো সদায় মেইন কাম আমাৰ, এইবোৰ এনেকৈ দলিয়াই দিব লাগে। আমাক লাগিব পুৰা ফুল স্পেচ। চোফা আগফালে এইবোৰ চকী থাকিলে ছাইড, ডাইৰেক্ট ছাইড। আৰু এইফালে পাছফালে আনি থৈ দিছে ফুল। বিয়াৰ প্ৰথম খানা দেই এইটো আমাৰ। ফটোশ্বুটৰ কাৰণে স্পট বিচাৰি আছোঁ এতিয়া আমি। একদম মজা। এইফালে আছে চুইমিং পুল, আৰু এইফালে লোকেশ্যনটো বহুত ধুনীয়া। ইয়াতে এটা ফটোশ্বুট হ'ব, কইনা ফটোশ্বুট আউটডোৰ। মামনো নেচাৰেল হাঁহিটো দে। মামনো হাঁহিটো অহা নাই, তাই আনাব পৰা নাই নহয়। ভালকে এটা যোনটো নেচাৰেল হাঁহিটো সেইটো মাৰ। তো নৰ্মেল থাক তেনেহ'লে, বহুত মুডি উঠাইছে। ফিটকে ব্লগ বনাই আছো। তোমাৰ কৈ দিম চেনেলৰ নাম কৈ দিবা। চেনেলৰ নামবোৰ কৈ মোক দি দিবা, মই ছাবস্ক্ৰাইব কৰি দিম। আউটডোৰ ফটোশ্বুটটো হৈ গ'ল, এতিয়া আমি যাম ৱেডিং ঘৰত। আহিলোঁ বাথৰুমলৈ। এইটো বাথৰুম নে কি আচলতে, ইমান মজা লাগিছে নহয় ছবিটো, ফটো এখন উঠিয়ে ল'লোঁ আৰু।